खुलुमबाय बिदा नोंथांमोनखौ दिनैनि बे क'क्राझार जिल्ला बिसि हिन्दु परिषदनि बानजायनायाव जे वेस्ट बेंगलाव जे जेसेबां मानि जोंनि माखासे हिन्दु समाजनि सायाव जे अयथासार जादों बिथांमोना वाकफ आइनखौ लानानै जे गिदिर मोनसे इस्यु खालामगासिनो दङ आरो ममता बायद'आ जे वेस्ट बेंगलनि जे चिफ मिनिस्टार बिथाङा जे वान साइड मोनसे खामानि मावनानै जोंनि गासिबो मानबताखौ धंस खालामनानै जे हिंसायारि जे खामानि मानसि बुथारनाय मानसि बुनाय अफिस सावनाय बा दखानपाट बुफायनाय बिनि सायाव गोख्रों नोजोर बोनानै जे क'क्राझार जिल्ला बिसि हिन्दु परिषदआ दिनै जोंनि क'क्राझार जिल्लानि डिसिनि थ्रुयै मानगोनां भारतनि राष्ट्रपतिनिसिम मोनसे लेटार दैथायहरदों जाय लेटारा जे वेस्ट बेंगलखौ मोनसे राष्ट्रपति शासननि डिमान्ड होनाय जादों आरो बे राष्ट्रपति शासना जाहाथे बेंगलाव थाबैनो जायो जाहाथे सुख शान्ति आरो संसार जानायाव बयनिबो थाखाय गोजोन आरो खौसेथिखौ लाबोनो हायो बेनि थाखायनो बिसि हिन्दु परिषद क'क्राझार जिल्लाया नैबे दिनै जे मेमरेन्डाम गथायनाय हाबाफारि बेखौ होनाय जादों। बेबायदि हाबाफारिखौ नोंथांमोनाल' लादोंना गुबुन गुबुन दिनै जोंनि गथै आसामाव अल इन्डिया बेसिसआव बे हाबाफारिखौ बिसि हिन्दु परिषद लानाय जादों आरो क'क्राझारावबो जों बे हिसाबै दिनैनि बे थारिखखौ थि खालामनानै आरो बे 11:30 समावनो जों गासिबो अल इन्डिया बेसिसआव बे बिसि हिन्दु परिषदनि नाजानायाव दिनै गोख्रों जोंनि मावथिफ्रा फैनानै बे मेमरेन्डामखौ गथायनाय जादों। बे समाव जिल्ला खुंथाया मा खोथा होदों? जिल्ला खुंथाया नोंथांमोना खोनाखाबाय बा नुखादों जे बिथांमोना बुंदों जे बिनि आसल जिथु खामानिखौ जोङो राष्ट्रपतिसिम दैथायहरसिगोन आरो खुब समनि गेजेरावनो नोंथांमोना मोजां रिजाल्टखौ मोननो हागोन होननानै जोंनि सिगाङाव बिथांमोना खोथा होदों। नमस्कार আজি বিশ্ব হিন্দু পৰিষদৰ আহ্বানত গোটেই ভাৰতবৰ্ষৰ জিলা কেন্দ্ৰত জিলাধিপতিৰ যোগেদি পশ্চিমবংগৰ মুৰ্শিদাবাদ তথা তৎসংলগ্ন অঞ্চলত যি হিন্দু নিধন যজ্ঞ হিন্দুৰ ঘৰ বাৰী জ্বলাই দিয়া হিন্দুৰ দোকানপাট লুট কৰা হিন্দু নাৰীৰ ওপৰত অত্যাচাৰৰ যি ঘটনা সংঘটিত হৈছে তাৰ প্ৰতিবাদত অতি সত্তৰ পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন লাগু হ'ব লাগে তাৰ দাবীত এটা স্মাৰকপত্ৰ জিলাধিপতি মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ বাবে আমি ইয়াত গোট খাইছোঁ। আমি সবে জানো সংসদত ওয়াকফ বিল বুলি এটা বিল পাছ হৈছে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে দীৰ্ঘ আলোচনাৰ পিছত সংসদে এইটো গ্ৰহণ কৰিছে আৰু এই বিলক বহু মুছলমানেও সমৰ্থন জনাইছে কিয়নো ওয়াকফ বিল এনেকুৱা এটা বিল যি বিলৰ যিটো জুৰিছডিকশ্যন এইটো বহু বিতৰ্কিত ইয়াত সম্পত্তিৰ অপব্যৱহাৰ হৈ আছে মুষ্টিমেয় লোকৰ হাততহে ইয়াৰ সম্পত্তিখিনি আছে আৰু তেওঁলোকে ভোগ কৰি আছে ইয়াৰ নিয়ন্ত্ৰণৰ কাৰণে কোনো সুচাৰু পদ্ধতি নাই। মূলতে এই ওয়াকফ বিল 1923 চনত ব্ৰিটিছে আনিছিল চিয়া আৰু সুন্নী সম্প্ৰদায়ৰ মাজত জমি সংক্ৰান্ত যিটো বিবাদ সেইটো নিষ্পত্তি কৰাৰ কাৰণে স্বাধীনতাৰ পিছত জৱাহৰলাল নেহৰুৱে 1954 চনত ওয়াকফ বিলৰ এমেণ্ডমেণ্ট ঘটায় মুছলিম তুষ্টিকৰণৰ কাৰণে 2004 চনত ৰাজীৱ গান্ধীয়ে এমেণ্ডমেণ্ট ঘটায় শেষত 2013 চনত মনমোহন সিঙে এনেকুৱা এটা এমেণ্ডমেণ্ট আনিলে যাৰ জৰিয়তে ওয়াকফৰ ভূয়সী সম্পত্তি অটোমেটিক বৃদ্ধি হৈ গ'ল তেওঁলোকে দাবী কৰিব ধৰিলে যে পাৰ্লামেণ্ট ওয়াকফ সম্পত্তি এনেকুৱা বহু সম্পত্তি তামিলনাডুৰ 150টা গাঁও ওয়াকফ সম্পত্তি এনেকুৱা অদ্ভুত কিছুমান দাবী তেওঁলোকে কৰিব ধৰিলে আৰু এই যে মুছলিম তুষ্টিকৰণ কৰি ওয়াকফ যে এমেণ্ডমেণ্ট যিবিলাক কৰা হৈছিল এইটোৰ যাতে আৰু সদ্ব্যৱহাৰ হয় সঠিক ৰূপায়ণ যাতে হয় তাৰ কাৰণেহে যশস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ওয়াকফ এমেণ্ডমেণ্ট বিল আনিছে এইটোৰ অচিলালৈ পশ্চিমবংগৰ মুৰ্শিদাবাদত জেহাদী মৌলবাদীসকলে বাংলাদেশৰ পৰা আহি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছোঁ হিন্দু নিধনৰ যে যজ্ঞ আৰম্ভ কৰিছে এইটোত আমি তীব্ৰ ধিক্কাৰ জনাওঁ আৰু পুলিচ প্ৰশাসনৰ যে নীৰৱতা তাত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ কাৰণে আদালতৰ পাৰ্মিশ্যন ল'ব লগা হয় ৰামনৱমীৰ প্ৰচেছনৰ কাৰণে আদালতৰ পাৰ্মিশ্যন কৰিব লগা হয় আনকি সৰস্বতী পূজা পাতিবলৈও আদালতৰ নিৰ্দেশ আনিব লগা হয় এনেকুৱা যে পৰিস্থিতি তৃণমূল কংগ্ৰেছৰ নেতৃত্বত মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগত যে চলি আছে এইটো আৰু চলিব দিব নালাগে। ভাৰতবৰ্ষ এটা ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ সকলোকে জীয়াই থকাৰ ইয়াত অধিকাৰ আছে সকলোৰে অধিকাৰ ইয়াত সুৰক্ষিত হ'ব লাগে
নিজৰ জীৱন সম্পত্তি ৰক্ষাৰ যে দায়িত্ব মমতা বেনাৰ্জীৰ ওপৰত আছিল তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আমি অনতি পলমে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে তেনেকুৱা দাবী আমি উত্থাপন কৰিছোঁ আৰু নিৰ্বাচনৰ সময়ত হিন্দুসকলক ভোট দিবলৈ নিদিয়াত একনায়কতন্ত্ৰ তৃণমূল কংগ্ৰেছৰ যে স্বৈৰাচাৰ যে চলি আছে এইটো যাতে নহয় এই ৰাষ্ট্ৰপতি শাসনৰ অধীনত পশ্চিমবংগত যাতে ২৬ নিৰ্বাচন হয় আৰু এটা সুস্থ গণতান্ত্ৰিক চৰকাৰ যাতে তাত বলবৎ হয় যিয়ে নেকি সকলোৰে জীৱন সম্পত্তিৰ সুৰক্ষা দিব পাৰে এইটো আমি কামনা কৰিছোঁ সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ সাংবাদিক বন্ধুসকলকো অভিনন্দন জনাইছোঁ যে আপোনালোকে আজি ইয়াত আহিছে আৰু আমাৰ এই প্ৰগ্ৰামত সহযোগিতা আগবঢ়াইছে উপজিলাধিপতি তেখেত ইয়াত আহিছিল জিলাধিপতিয়ে তেখেতৰ প্ৰতিনিধি হিচাপে আমাক ইয়াত পঠাইছিল আৰু আমি সুচাৰুৰূপে এইটো ছাবমিট কৰিছোঁ এইটো ৰাষ্ট্ৰপতিলৈ তেখেতসকলে পঠাব ধন্যবাদ